তো হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ। তো ইয়াৰ ওপৰতে ক'ব আহিছোঁ যে মেট্ৰিকৰ ৰিজাল্টৰ বিষয়ে আৰু গণিতত কিবা নম্বৰ দিবনে নাই। তো এইটো কথা কোনো এতিয়ালৈ স্পষ্ট কৰা নাই। তথাপিও এতিয়া গণিতত নম্বৰ দিবনে নাই এতিয়া পৰীক্ষা ৰিজাল্টে গম পোৱা যাব। আৰু তোমালোকৰ ৰিজাল্টটো কমেও ধৰা তোমালোকৰ এতিয়া যদি এপ্ৰিল মে ধৰা তোমালোকৰ মে ওচৰা ওচৰিলৈকে ৰিজাল্ট দি দিব তোমালোকক, কাৰণ 2 মাহটো লাগিবই বহীখন চাওঁতে, আৰু আগৰ পৰা এনেকুৱাকৈ দিয়ে থাকে। এতিয়া আৰু তোমালোকে বেছি ভয় খাব নালাগে। তোমালোকৰ গণিত যদি বেছি বেয়াও হৈছে তেতিয়াহ'লে তোমালোকৰ চাবা, তোমালোকৰ এতিয়া মোৰ মতেতো নম্বৰ দিবও লাগে, তোমালোকৰ নিদিবও পাৰে, মানে কোনো এতিয়ালৈ ঘোষণা কৰা নাই চৰকাৰীভাৱে, ৰনোজ পেগুৱে একো দিয়া নাই এতিয়ালৈকে। যদি তোমালোকক নতুন নটিফিকেশ্যন দিয়ে মই বাৰু তোমালোকক কৈ দিম, কিন্তু তোমালোকে ইমান ভয় খাই থাকিব নালাগে। তোমালোকক মানে গণিতত তোমালোকৰ আশা আছে যে নম্বৰ দিব বুলি, ঠিক আছে। আৰু ৰিজাল্টলৈ বেছি চিন্তা কৰিব নালাগে, আৰু খুব বেছি আৰু 1.5 মাহ বা 1 মাহমান পিছত তোমালোকৰ ৰিজাল্ট পাই যাবা। ইয়ালৈ চিন্তা কৰি নাথাকিবা। তো ইমানেই। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।